নমস্কাৰ সকলোলৈকে মই আপোনালোকৰ মাজত নিজুপ্ৰিয়া আশা কৰিছো আপোনালোকৰ খবৰ খুবেই ভাল মোৰো আপোনালোকৰ দৰে খুবেই ভাল যেহেতু এতিয়া আমৰ বতৰ আৰু আম খাই সবেই ভাল পায় মোৰ দৰে নহয় জানো গতিকে আজি আপোনালোকৰ মাজত মোৰ ভিডিঅ'টিৰ মূল উদ্দেশ্য হ'ল আমৰ এটি সুন্দৰ ৰেচিপি আপোনালোকৰ মাজত আগবঢ়োৱাৰ গতিকে আহকচোন তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাবলৈ আৰম্ভ কৰিছে তেওঁলোকলৈ এটাই অনুৰোধ যাতে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ওকে আহক তেন্তে যাও প্ৰথমতে আমৰ বাকলিখিনি গুচাই লম আৰু এয়া গুচাই ললো আপোনালোকক নেদেখুৱালো বাৰু বাকি মোৰ হাতত কেঁচা আম কম আছিলে সেইবাবে মই পকা আমকেই দুটা দিলোঁ একো নহয় মই 7টা আম লৈছোঁ আৰু এয়া ৰেডি হৈ গ'ল কিমান ধুনীয়া দেখিছে আৰু এতিয়া আমখিনি সিজাবলৈ দিয়া হৈছে অকমান সিজোৱাৰ পিছত নমাই থৈ দিম পানী দিছোঁ পানী আপুনি 2 কাপ দিলেও হ'ব 2 কাপ বুলি কথা নহয় আচলতে আপুনি আম যিমান দেই আমখিনি পানীৰ তলত থাকিব লাগিব আৰু মই 7টা আম দিছোঁ বাবে পানী মই 2 কাপ দিছোঁ এতিয়া ক্ৰমে হৈ গৈছে আৰু এতিয়া নমাই আমি পানীখিনিৰ পৰা চেকি ল'ম আমখিনি আচলতে বহুত গৰম আছে সেইবাবে মই এনেকৈ চেকি লৈছোঁ আপোনালোকে চেকনিৰেও চেকিব পাৰে আৰু এবাৰ আমখিনি আমি মিক্সিত পিচি ল'ম হৈ গ'ল খাবলৈ মন গৈছে খুব ধুনীয়া হৈছে পেষ্টটো আৰু এতিয়া আমি আমৰ সিজোৱা পানীখিনি ব্যৱহাৰ কৰিম প্ৰথমতে পানীখিনি দি লৈছোঁ আপোনালোকে তাৰ পাছত চেনি দি দিছোঁ আপোনালোকে পানী বেলেগো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই আমৰ পানীখিনিয়ে ব্যৱহাৰ কৰিছোঁ চেনি 2 কাপ দি লৈছোঁ আৰু এইবাৰ আমখিনি দি দিলোঁ চেনি বেছিকৈও দিব পাৰে যোনে যিমান মিঠা খায় তেনেকুৱা ধৰণে দি দিলে হ'ল আৰু এতিয়া আমি মাজে মাজে লৰাই থাকিলে হ'ল নেমু টেঙা মই এইবাবেই ব্যৱহাৰ কৰিছোঁ যাতে বহুত দিনলৈকে বস্তুখিনি ভালে থাকে আৰু আপোনালোকে এয়া মই কালাৰ দি দিলে দি দিব পাৰে মেংগো কালাৰ অহাৰ বাবে দিছোঁ আৰু আপোনাৰ ফ্লেভাৰ অহাৰ বাবে মই মেংগোৰ ফ্লেভাৰটো দি দিছোঁ আপোনালোকে নিদিলেও হয় আৰু ইয়াৰ ওপৰত উঠি অহা ফেনবোৰ আঁতৰাই দিলে খুব সোনকালে হৈ যায় মিডিয়াম ফ্লেভাৰত গেছটো আপোনালোকে দি মাজে মাজে লৰাই থাকিলে হ'ল আৰু এয়া ফাইনেলি হৈ গৈছে লাহে লাহে আৰু
আৰু অলপ সময় পিছতে আমি আমাৰ আমৰ জেলি হৈ যাব। আৰু এয়া তাৰপিছত ঠাণ্ডা পৰাৰ পিছত আমি কাঁচৰ বৈয়াম এটাত ভৰাই থলোঁ আৰু এনেকৈ থৈ এয়া ৰেডি হৈ গ'ল ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ ওলাইছোঁ। বাকী এয়াই আছিল আজিৰ ভিডিঅ'টিৰ মূল উদ্দেশ্য। গতিকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।